নমস্কাৰ, মোৰ লগত সংযোগ হোৱা সকলোকে আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকক লৈ গৈ আছোঁ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত। তাতে জানুৱাৰী মাহত বহুত মানুহ সমাগম হয়, পিকনিক খাবলৈ আহে। ধুনীয়া ঠাই আপোনালোকক দেখুৱাই আছোঁ আজি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছোঁ, বৰ্তমান পালোঁ আহি জয়ন্তীপুৰ। তো ইয়াৰ পৰা বেছি দূৰ নহয় আৰু মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ হয় তালৈকে। তো আমাৰ ওচৰতে। বলক আপোনালোকক দেখুৱাই আছোঁ সেই ধুনীয়া পৰিৱেশটো। আহি পালোঁ হালধা। ইয়াৰ পৰা আমি যাম লাউজা, মানে আমাৰ এইফালৰ পৰা আহিলে, বৰবৰী ফালৰ পৰা আহিলে এইটো হৈ যায় বাওঁফালে সোমাব লাগিব। মানে নদীটো নাপাওঁতে বাওঁফালে যিটো লাউজানৰ ফালে ৰাস্তা সোমাই গৈছে, এইফালে ডাইৰেক্ট চিপাঝাৰো ওলাব পাৰি। আপোনালোকে যদি শালমাৰাৰ ফালৰ পৰা আহে তেনেহ'লে সোঁফালে সোমাব লাগিব। আৰু আমি বৰ্তমান য'ত আছোঁ এইখিনি হালধা বুলি কয়। এইখন হালধাৰ কিন্তু এটা ভাল নাম আছে। ভাল নামটো এইকাৰণে কৈছোঁ ভাল নাম বুলি, ভাৰতৰ ভিতৰত মানে স্বচ্ছ গাঁও হিচাপে 1 নম্বৰত মানে নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে এই হালধা গাঁওবাসী সক্ষম হৈছিল। আৰু আপুনি চাব পাৰে ইমান পৰিষ্কাৰ গাঁওখন, ইমান ভাল ঠাই। আহি পালোঁ, বেছি দূৰ নাই, অকণমান আছে, চাব পাৰে। দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ ভিউটো কেনেকুৱা, চাব আপোনালোকে। আহি পালোঁ মই যিখিনি ঠাইৰ নাম কৈছিলোঁ, লাউজান। এইটো দৰং জিলাৰ যদি মঙলদৈ ফালৰ পৰা আহে একদম শেষৰ পিনে হয় এইখিনি ঠাই, আৰু যদি কামৰূপৰ ফালৰ পৰা আহে তেনেহ'লে এইখিনি প্ৰথম হয়। তো এইটো ডিমিলা নদী, ডিমিলা নৈৰ ওপৰত এইখন দলং আছে। তো খুবেই মানে এটা ভাল লগা পৰিৱেশ, আপোনালোকে দেখা পাইছে, দেখি গম পাইছে হয়তো। এটা খুবেই দুয়োফালে দুটা মাথাউৰি, এই নৈখনৰ ওপৰত এইখন দলং আছে। এই নৈখনে বেছিকৈ মানে শুৱনি কৰি তুলিছে এইখিনি ঠাই, সেইকাৰণে মানে বহুত মানুহ সমাগম হয়। আৰু যেতিয়া সৰিয়হৰ খেতি কৰিছিলে এইবিলাকত কৰিছিলে, খুব ধুনীয়া সৰিয়হ হৈছিলে ইয়াতে। আৰু আজি এটা দেখি ভাল লাগিছে, কিবা এটা যিহেতু বহাগ আহি আছে, তো বিহুৰ কিবা এটা শ্বুটিং ইয়াতে চলি আছে। মই আপোনালোকক দেখুৱাই দিছোঁ কি শ্বুটিং কৰি আছে বাৰু, কিহৰ কাৰণে কৰি আছে, মই এইটো আপোনালোকক দেখুৱাই দি আছোঁ। তেখেতসকলৰ ওচৰত যাম বাৰু। হয়, মই আহি এখেতসকলৰ লগত কথা পাতিলোঁ। এখেতসকলে আহিছে গুৱাহাটীৰ পৰা, গুৱাহাটীৰ ভৰলুমুখৰ পৰা আহিছে। এটা কুসুম
কৈলাশদাৰ গানত কভাৰ ছং কৰিবৰ কাৰণে আহিছে চাই লওকচোন মানে শ্বুটিং চলি আছে অভিজিৎ ভট্টাচাৰ্যৰ মহাদেৱ ৭০ দশকৰ দেশ পকোৱা ভয়ানক হত্যাকাণ্ডৰ আধাৰত অভিজিৎ ভট্টাচাৰ্যৰ ফাঁচীকাঠত ৰাস খোৱা আৰু বেহাৰবাৰী আউটপোষ্টৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱনৰ ওখজনী মাজলৈ যোৱা ইউ হোৱা নাই নহয় তোমাৰ এইটো ইউ হৈছে জানো ইউ বনোৱা ইউ ভাল লাগিছে ময়ো বহুত দিনৰ মূৰত আহিছোঁ ইয়াতে ইয়াৰ নৈখন চাওকচোন সঁচাকৈ খুব সুন্দৰ মানে ভাল লগা এটা পৰিৱেশ আপোনালোকক সেইকাৰণে দেখুৱাব আজি চেষ্টা কৰিছোঁ আপোনালোক যদি জানুৱাৰী মাহত যদি আহিব খোজে তেনেহ'লে আহিব পাৰে ইয়াতে বহুত মানুহ ইয়াতে আহে বনভোজ খাবলৈ আৰু বেচিকেলি 25 তাৰিখৰ পৰা জানুৱাৰী মাহটোৰে চলি থাকে ইয়াতে মানুহ আহি থাকে গৈ থাকে কিন্তু 1 তাৰিখে কিন্তু বহুত মানুহ হয় ইয়াতে বহুতেই মানুহ হয় ইয়াতে একদম এই মই য'ৰ পৰা মই দেখুৱাই দিছোঁ একদম সেইফালে যিমান এই নৈৰ পাৰৰ দুয়ো পাৰে যিমান খালী ঠাই থাকে মানে খেতি বাতি তেতিয়া নাথাকেতো পূৰা সম্পূৰ্ণ খালী থাকে ঠাইবিলাক তো এই দুয়োফালে মানে মানুহ ভৰি যায় সঁচাকৈ খুব এটা ভাল লগা ঠাই মই দেখুৱাই আছোঁ আগৰ পিনে গৈ আপোনালোকৰ কেনেকুৱা লাগিছে জনাওকচোন বাৰু ঠাইখিনি যদি আপোনালোকে আহিব ইচ্ছা কৰে জানুৱাৰী মাহত ইয়াত আহিব আৰু এইটো নহয় যে ইয়াতে কাজিয়া ফেচাল হয় সেইটো নহয় ইয়াতে লোকেল মানুহখিনি থাকে ইয়াতে যাতে কোনো বিশৃংখল সৃষ্টি নহয় ইয়াতে কাজিয়াৰ সৃষ্টি নহয় সেইকাৰণে ইয়াৰ আমাৰ স্থানীয় মানুহে আহি ইয়াতে থাকে আৰু কাকো তেনেকুৱা হাই কাজিয়া কৰিব নিদিয়ে এইখিনি কাৰণে এইখিনিত আজি প্ৰায় 9-10 বছৰমান ভাল হৈ আছে ইয়াতে মানে বনভোজ খাব অহা মানুহ খুব বেছি হয় মই এইখিনি ঠাইৰ লোকেশ্যনটো মই কৈ দিছোঁ কোনফালৰ পৰা আহিলে সুবিধা হ'ব আপোনালোকৰ কোনফালৰ পৰা আহিলে কেনেকৈ আহিব লাগিব যদি আপুনি শালমাৰাৰ ফালৰ পৰা আহে তেনেহ'লে হালধা নদীটো পাৰ হৈ সোঁফালেৰে সোমাই দিব আৰু যদি বৰবৰী ফালৰ পৰা আহে তেনেহ'লে হালধা নদীটো নাপাওঁতেই বাওঁফালে সোমাই দিব আৰু যদি আপুনি মঙলদৈৰ ফালৰ পৰা আহে তেনেহ'লে আপুনি চিপাঝাৰ কলেজ চকৰ সেই ৰাস্তাটোৰে সোমাই চিধা আহি থাকিলেই এইখিনি ঠাই পাব আৰু যদি ডুমুনি চকীৰ পৰা আহে তেনেহ'লে উত্তৰ ফালৰ ৰাস্তাটোৰে সোমাই দিলে প্ৰায় তাৰ পৰা এপ্ৰক্স 3-4 কিলোমিটাৰমান হ'ব তাৰ পৰা ইয়ালৈকে তো বেছি দূৰ নহয় আপোনালোকে যদি আহিব বিচাৰে এইখিনি ঠাইত জানুৱাৰী মাহত বনভোজৰ কাৰণে তেনেহ'লে আহিব পাৰে এইখিনি ঠাইত তো খুবেই এখন ভাল বনভোজস্থলী হয় এইখিনি ঠাই আহিব তো ভিডিঅ' আপোনালোকক ভাল বস্তু দেখাই আছোঁ আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন মোক এইটো আমাৰ এইফালে নদী পাৰত মানে ওলমিয়াই থাকে য'ত মানে এটা মাছ মৰাৰ ভাল মানে ঠাই থাকে সেইখিনিত এইটো যে আমাৰ এইফালে মানে চিপজাল বুলি কয় চিপজালৰ এইটো তৰি হয় ইয়াতে ওলমাই থোৱা আছে নদীৰ পানী বাঢ়িব আৰম্ভ কৰিছে যিহেতু বৰষুণ পৰিছে চাওকচোন ইয়াতে একচুৱেলি বগৰী আছে বহুত বগৰী আছে মাথাউৰিত আমি আগতে বগৰী খাব আহিছিলোঁ ইয়াতে এতিয়াও আছে এতিয়া আমি আহোঁ কেতিয়াবা সময় পালে কিন্তু আমি যিহেতু এতিয়া বাহিৰতে থাকোঁ তো এতিয়া সময় নাপাওঁ তেনেকৈ আহিব তো আহে প্ৰায় মানুহ আহে ইয়াতে খুব ভাল লাগিছে খুব ভাল লাগিছে আহি মনটো কিবা ফ্ৰেছ হৈ গৈছে এইখন দলং মই দেখুৱাই দিছোঁ দলংখনে কিন্তু এটা ভাল এট্ৰেকশ্যন আনিছে এইখিনি ঠাইৰ কাৰণে খুব ধুনীয়া হৈছে ইয়াত আৰু ফটো তুলিব মানে এটা ফটো জোন হৈ গৈছে এইখিনি
চেলফি পইণ্ট ফটো জোন হৈ গৈছে এইখিনি। ভাল লাগেনে আপোনালোকৰ এনেকুৱা ঠাইত থাকি? আহিব মন যায়নে কেতিয়াবা ফুৰিবলৈ? মন বেয়া হ'লে এনেকুৱা ঠাইত থাকিব মন যায় নেকি? মোৰ কিন্তু মন যায়। মন বেয়া হ'লে এনেকুৱা ঠাইত থাকিব, বা কেতিয়াবা মন বেয়া হ'লে পঢ়িবৰ কাৰণে মই পঢ়ি ভাল পাওঁ। পঢ়ি মানে কি, বাহিৰা কিতাপ যেনেকুৱা উপন্যাস, কাৰোবাৰ আত্মজীৱনী, এইবিলাক পঢ়ি ভাল পাওঁ। এই চাওক, বহাৰ কাৰণে ইমান ধুনীয়া ঠাই, সময় পাৰ কৰা, অতিবাহিত কৰাৰ কাৰণে আহিব লাগে মাজে মাজে এইবিলাক ঠাইত। এয়া মই আপোনালোকক দেখুৱালোঁ এইখিনি মানে প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা হয়, কি হয়, ক'ত আছে। মই আপোনালোকক ক'লোৱে ইতিমধ্যে। আপোনালোক যদি আহে কেতিয়াবা, জেগাখিনি এবাৰ চাই যাব কেনেকুৱা লাগে। মই এই আবেলিটো কিন্তু সঁচাকৈ খুব এনজয় কৰিলোঁ। বগলী জাকে জাকে উৰি আছে, ভাল লাগিছে। হয়তো যদি আপুনি প্ৰকৃতি ভাল পায়, প্ৰকৃতিৰ পৰিৱেশৰ মাজত থাকি ভাল পায়, তেনেহ'লে আপুনিও ভাল পাইছে ভিডিঅ'টো, আপুনিও ভাল পাইছে চাই। তো ভিডিঅ'টো এই ঠাইখিনিৰ ওপৰত বনালোঁ, যিহেতু আমাৰ ওচৰৰে ঠাই। আহিব কেতিয়াবা, যদি আহোঁ লগ পাম, আপোনালোক যদি আহে। এয়া বঢ়িয়া, বজাই দিয়া ঢোল, পেঁপা, গগনা। মই এইখিনি ঠাইত আহি কুলিৰ মাতহে শুনা নাপালোঁ, বাকী চব চৰাই দেখিলোঁ, মাত শুনিলোঁ, কিন্তু কুলিৰ মাত নুশুনিলোঁহে এইখিনিত। দূৰত শুনি আছোঁ বাৰু। দূৰৰ পৰা বৌ কাক ক'ত, আচ্ছা, ভাল লাগে এই চৰাইটোৰ মাত শুনিও। বাকী যি নহওক, ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকক জনালোঁ এইখিনি ঠাইৰ বিষয়ে, এইখিনি ঠাইৰ কথা। যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো কৰি দিব প্লিজ। তেতিয়াহে মই আগুৱাই যাবলৈ সাহস পাম। আপোনালোকে মৰম চেনেহ লৈ মই আগুৱাই যাব সাহস পাম। তো ভাল লাগিল এইখিনি আপোনালোকক দেখুৱালোঁ। মোৰতো ভাল লাগিল, আপোনালোকৰ ভাল লাগিছে নে নাই জনাব। ধন্যবাদ।